সকলোকে নমস্কাৰ জনাই মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি পোলাও বনাম বুলি ভাবিছোঁ। আপোনালোকক তাকে অকণমান দেখাম। ভিডিঅ'টো শেষলৈকে চাব ওচৰলৈ যাম বলক। এফালে মই সকলোবোৰ ৰেডি কৰি থৈছোঁ। এফালে কাজু বাদাম, খিচমিচ, ঘিউ, এয়া ঘৰৰে মটৰ, ঘৰৰে গাজৰ, এফালে পিঁয়াজ, এয়া লং ইলাচি, অকণমান আদা নহৰু পিচি ল'ম বাৰু, এয়া জহা চাউল। এফালে অকণমান আদা নহৰু খুন্দি লৈছোঁ। এতিয়া কুকাৰটো পাতি লৈছোঁ। কুকাৰটো গৰম হ'লত মই ইয়াতে তেল দি দিছোঁ। এতিয়া অলপ তেলখিনি গৰম হৈ লওক। মই ইয়াত শ'ল মাছ ফ্ৰাই কৰি আছোঁ। তেল গৰম হ'ল, মই এতিয়া পিঁয়াজখিনি দি দিম। এতিয়া পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে অলপ সময় মই এনেকৈ ভাজি থাকিম। এতিয়া পিঁয়াজখিনি ৰঙচুৱা হ'ল। এতিয়া ইয়াত মই কাটি থোৱা পাচলিখিনি দি দিম। গাজৰ দিছোঁ, মটৰ দি দিছোঁ। এতিয়া এয়া ভাজি থাকিম এনেকৈ। এতিয়া খুন্দি থোৱা আদা নহৰু অকণমান ইয়াতে দি দিম মই। পাচলিখিনি সিজিছে। এতিয়া ইয়াতে মই লং ইলাচিকণ দি দিছোঁ, কাজু বাদামকেইটা দি দিছোঁ, তাৰপৰা খিচমিচখিনি ইয়াতে দি দিম। খিচমিচ দি দিলোঁ। এতিয়া সিজি থকালৈকে অকণমান সময় লৰাই লৰাই ভাজি থাকিম। এয়া চব্জিখিনি সিজিলে ইয়াতে মই এতিয়া চেনি দি দিম। পোলাও মিঠা হ'লে ভাল লাগে, সেইকাৰণে মই চেনি অকণমান সৰহকৈ দিছোঁ। এতিয়া লৰাই লৰাই এনেকৈ অলপ সময় ভাজি তাতে চাউলখিনি মই দি দিম। এতিয়া মই চাউল ধুই ৰেডি কৰি থৈছোঁ। এতিয়া মই কুকাৰত এইখিনি দি দিম। চাউল দি দিছোঁ। চাউল দি দিলোঁ। এতিয়া অলপ সময় মই লৰাই লৰাই এনেকৈ ভাজি থাকিম। পাচলিখিনি সিজিয়ে আছে। চাউলখিনি অকণমান পাচলিখিনিৰ লগত ভাজি থাকিম। তাৰপিছত মই পানী দি দিম। চাউলখিনি মই অলপ টাইম ভাজিলোঁ। এতিয়া মই ইয়াত পানী দি দিছোঁ। পানী কমকৈ দিম, পোলাওটো অলপ টান হ'লে খাবলৈ ভাল লাগে। পানী দি মোৰ হৈ গ'ল। এতিয়া মই ইয়াত ঘিউ দি দিম। ঘিউ অকণমান সৰহকৈ দিছোঁ, ঘিউ সৰহ হ'লে খাবলৈ ভাল লাগে। অকণমান লৰাই এতিয়া সাফৰটো মাৰি হুইচেল দুটা আহিবলৈ দি দিম। এইফালে পোলাও ৰেডি হৈ থাকক। এতিয়া মই মাংসৰ কাৰণে বস্তুখিনি গোটাই লওঁ। এইফালে মোৰ কেৰাহী গৰম হৈ গ'ল। মই এতিয়া ইয়াতে তেল দি লৈছোঁ। মাংসকণ বনাই লওঁ। মাংস বনোৱাটো চবেই জানেই, বেলেগকৈ শিকোৱা কোনো হেৰিয়ে নাই, দৰকাৰেই নাই। এফালে কেৰাহীত তেল গৰম হ'ল। মই এতিয়া পিঁয়াজ ভাজি আছোঁ। ৰঙা হৈ গ'ল পিঁয়াজ। এতিয়া ইয়াতে মই আদা নহৰুকণ দি দিছোঁ। আদা নহৰুখিনি ভাজি আছোঁ। আদা নহৰুখিনি ভাজি ভাজি ৰঙচুৱা কৰিলোঁ। এতিয়া মই ইয়াত মাংস দি দিলোঁ। এয়া এফালে মই মাংস ভাজি আছোঁ। ইয়াত আদা নহৰু পিঁয়াজ দিছোঁ। মছলা মই নাই দিয়া। মছলা মই গৰম পানীত দিওঁ। মই আগৰ ভিডিঅ' এটাত দেখাইছিলোঁ মছলা গৰম পানীত দিয়া। এইখিনি এতিয়া ৰঙা হোৱালৈকে ভাজি থাকিম মাংসখিনি। এয়া মোৰ মাংস হৈ আছে। এতিয়া মই বিলাহীখিনি দি দিছোঁ। বিলাহীখিনি দি অলপ সময় আকৌ ভাজি থাকিম। বিলাহী মাংস দিলে খাবলৈ ভাল লাগে। এতিয়া অলপ সময় মই এনেকৈ ভাজি থাকিম। সেইখিনি সিজিলত মই ইয়াতে আকৌ আলু দি দিম। এয়া মাংসত আলু দি মই ভাজিলোঁ। এতিয়া মই গৰম পানীত মছলা দি থৈছোঁ। এতিয়া ইয়াতে দি দিছোঁ মছলাখিনি। মাংস সিজিলেই আৰু অকণমান উতলিবলৈ দিওঁ। সেয়া আমাৰ মাংস হৈ গ'ল। এতিয়া মই ইয়াত ধনিয়াখিনি দি নমাই থৈ দিম। ধনিয়া দি দিলোঁ।
এতিয়া গেছটো অফ কৰি থৈ দিম। মোৰ মাংস পোলাও ভাত ৰেডি হৈ গ'ল। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিওঁ।